নমস্কাৰ, মোৰ আন এটা নতুন ভিডিঅ'লৈ তোমালোকক আদৰণি জনাইছোঁ। আজি মই নৱম শ্ৰেণী আৰু দশম শ্ৰেণীৰ উপযোগীকৈ অসমীয়া ব্যাকৰণৰ নট্ববিধি আৰু খট্টবিধি তোমালোকক ভালকৈ বুজাই দিম। ভিডিঅ'টো ভাল পালে সকলোৱে এটা লাইক আৰু কমেণ্ট কৰি যাবা। প্ৰথমতে আমি বুজিম যে নট্ববিধি আৰু খট্টবিধি কি। ঠিক আছে। যি নিয়ম অনুসৰি দন্ত্য ন মূৰ্ধন্য ন হয় তাক নট্ববিধি বোলে, আৰু যি নিয়ম অনুসৰি দন্ত্য হ মূৰ্ধন্য খ হয় তাক খট্টবিধি বোলে। মানে তোমালোকে মনত ৰাখিবা যে নট্ববিধিত দন্ত্য ন মূৰ্ধন্য ন হয় আৰু খট্টবিধিত দন্ত্য হ মূৰ্ধন্য খ হয়। এতিয়া প্ৰশ্ন কৰোঁ আহা, তেতিয়া তোমালোকে ভালকৈ বুজি পাবা। ঋণ, কৰ্ণ, বৰ্ণ এইকেইটা কি হয়? নট্ববিধি নে খট্টবিধি ক'ব পাৰিবানে? নিশ্চয় এইকেইটা কি হয়? নট্ববিধি হয়, কাৰণ ইয়াত মূৰ্ধন্য ন আছে। তোমালোকে মনত ৰাখিবা যে ঋ, ৰ আৰু মূৰ্ধন্য খ যদি থাকে তাৰ পিছত সদায় কি হয়? মূৰ্ধন্য ন হয়। ঋণ শব্দটোত কি আছে? ৰিৰ পিছত মূৰ্ধন্য ন আছে, হয় নাই? কৰ্ণ শব্দটোত কি আছে? ৰৰ পাছত দন্ত্য ন মূৰ্ধন্য ন হৈছে। বৰ্ণ শব্দটোত ৰৰ পিছত মূৰ্ধন্য ন হৈছে। ২ নম্বৰ নিয়মটো হৈছে চাবা, কণ্টক, পিণ্ড, কণ্ঠ এইকেইটাত কি হৈছে ক'ব পাৰিবানে? ইয়াত চোৱা, কণ্টক বুলি কওঁতে মূৰ্ধন্য ত লগত মূৰ্ধন্য ন আছে। পিণ্ড বুলি কওঁতে মূৰ্ধন্য দ লগত মূৰ্ধন্য ন আছে। কণ্ঠ বুলি কওঁতে মূৰ্ধন্য থত মূৰ্ধন্য ন আছে। ঠিক আছে। যেনেকে ক, খ, গ, ঘ, ঙ এইকেইটা কি বুলি কয়? ক বৰ্গ বুলি কয়। আৰু প, ফ, ব, ভ, ম এইকেইটা কি বুলি কয়? প বৰ্গ বুলি কয়। সেইদৰে মূৰ্ধন্য ত, মূৰ্ধন্য থ হওক, মূৰ্ধন্য দ হওক, মূৰ্ধন্য ধ, মূৰ্ধন্য ন এইকেইটাক কি বুলি কোৱা হয়? ত বৰ্গ বুলি কোৱা হয়। আৰু এই ত বৰ্গৰ ঠিক আছে কোনো এটা বৰ্ণৰ লগত যদি যুক্ত হয় তেতিয়া কি হয়? দন্ত্য নটো মূৰ্ধন্য ন হয়। ৩ নম্বৰ নিয়মটো হৈছে উত্তৰায়ণ, ৰামায়ণ, পৰায়ণ। ঠিক আছে। ইয়াত কি হৈছে? উত্তৰ, ৰাম, পৰা শব্দৰ পিছত ইয়াত অয়ন যুক্ত হৈছে। সেই অয়নৰ যিটো দন্ত্য ন সেইটো মূৰ্ধন্য ন হৈছে। বুজি পাইছানে? মানে চোৱা, ইয়াত উত্তৰ যোগ অয়ন যদি কৰোঁ তেতিয়া কি হয়? উত্তৰায়ণ। তেনেকে পৰা যোগ অয়ন, পৰায়ণ, ৰাম যোগ অয়ন, ৰামায়ণ। আৰু যিটো অয়ন যোগ হয়, ঠিক আছে, অয়ন শব্দটো যদি যোগ হয় তেতিয়া কি হয়? দন্ত্য নটো মূৰ্ধন্য ন হয়। ঠিক আছে। অয়ন থাকিলে বুজিবা যে মূৰ্ধন্য ন হ'ব। ৪ নম্বৰতে পূৰ্বাহ্ন, অপৰাহ্ন এইটোত কি হৈছে? অহ্ন যোগ হৈছে। যেনে পূৰ্ব যোগ অহ্ন, পূৰ্বাহ্ন, অপৰ যোগ অহ্ন, অপৰাহ্ন। যদি এনেকুৱা প্ৰশ্ন দেখা গমেই পাবা, হয়নে? ইয়াত অহ্ন যোগ হৈছে আৰু সেই অহ্নৰ দন্ত্য নটো মূৰ্ধন্য ন হয়। ৫ নম্বৰতে অক্ষৌহিণী, শূৰ্পণখা। ইয়াত কি হৈছে? ঐক্ষ শব্দৰ পিছত কি হৈছে? যোগ উহিনী, মানে দীৰ্ঘ উ হঠ হচইকাৰে সি দন্ত্য ন দীৰ্ঘইকাৰে নি, উহিনী। সেই উহিনী আৰু শূৰ্প যোগ নখ বা নখা, হয়নে? শূৰ্পণখা। সেই নখা আৰু উহিনী শব্দৰ যিটো দন্ত্য ন, ঠিক আছে, সেইটো কি হৈছে? মূৰ্ধন্য ন হয়, মানে মূৰ্ধন্য ন হৈছে। আৰু কিছুমান আছে একো নিয়ম নাথাকে, যেনে কংকন, চাণক্য, কণ, গণ, হয়নে? এইবিলাকত মানে একো নিয়ম নাথাকে, এইবিলাক স্বাভাৱিকতে হয়, নিজে নিজে হয়। এতিয়া খট্টবিধি চাওঁ আহা। ১ নম্বৰতে কষ্ট, দুষ্ট। খট্টবিধিত কি হয়? দন্ত্য হ মূৰ্ধন্য খ হয়। এই কথাটো কিন্তু মনত ৰাখিবা। যেনেকে নট্ববিধিত দন্ত্য নটো মূৰ্ধন্য ন হয়, তেনেকে খট্টবিধিত দন্ত্য হটো মূৰ্ধন্য খ হয়। নট্ববিধিত এনেকুৱা একেই নিয়ম পঢ়িছিলোঁৱে, হয়নে? যে মূৰ্ধন্য ত, মূৰ্ধন্য থ, মূৰ্ধন্য দ, মূৰ্ধন্য ধ, মূৰ্ধন্য ন। এই ত বৰ্গৰ কোনো এটা বৰ্ণৰ লগত যুক্ত হ'লে দন্ত্য ন মূৰ্ধন্য ন হয়। আৰু ঠিক সেইদৰে খট্টবিধিটো
ত বৰ্গৰ কোনো বৰ্ণৰ লগত যদি যুক্ত হয় তেতিয়া দন্ত্য স মূৰ্ধন্য খ হয়। 2 নম্বৰতে সুষম বিষম, ইয়াক সন্ধি কৰি দিলে কি হ'ব? সু যোগ সম সুষম আৰু বি যোগ সম বিষম। এই সম যিটো শব্দ, সেই সম শব্দটোৰ দন্ত্য স মূৰ্ধন্য খ হয় সুষম আৰু বিষমত। 3 নম্বৰতে ভূমিষ্ঠ অংগুষ্ঠ, ইয়াত ভূমি যোগ স্থ অংগু যোগ স্থ, ইয়াত স্থ যোগ হৈছে, সেয়ে স্থত থকা দন্ত্য স মূৰ্ধন্য খ হৈছে। নিষেধ 4 নম্বৰতে নিষেধ প্ৰতিষ্ঠা অভিলাষ, উপসৰ্গ মানে সহজকৈ বুজি থোৱা যে শব্দৰ আগত যিটো আখৰ থাকে, যেনে ইয়াত নিষেধ শব্দত নি, প্ৰতিষ্ঠা শব্দত থকা প্ৰতি, অভিলাষৰ অভি আদি উপসৰ্গৰ পিছত যদি হৃদ বা স্থা বা লখ যদি থাকে তেতিয়া তাৰ দন্ত্য সটো কি হৈ যায়? মূৰ্ধন্য খ হৈ যায়। আৰু 5 নম্বৰতে কিছুমান স্বাভাৱিকতে হয়, যেনে ভাষা, গ্ৰীষ্ম, ভাষান, শোষণ, এইবিলাকত কোনো নিয়ম নাথাকে। মই তোমালোকক যিকেইটা কৰাই দিছোঁ এইকেইটাৰ পৰাই পৰীক্ষাত প্ৰশ্ন আহিব। আৰু 2-3টামান নিয়ম আছে, কিন্তু সেইকেইটাৰ পৰা ইমান মানে কুৱেশ্যন অহা দেখা নাযায়, গতিকে এইকেইটাই পঢ়িব ভালকৈ।